মাত্ৰ 20 টকাতে আপুনিও পাব পাৰে 3 কেজি ওজনৰ এটি ব্ৰইলাৰ আৰু আমি পাই গ'লোঁ দেই। আপোনালোকৰ যদি পাবলৈ মন আছে ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু দেখিছেনে বাৰু এইডাল পৰঠা মই জীৱনত আজি প্ৰথম দেখিলোঁ। ইছ ৰাম, মুখেই লাগিব চাগে। আৰু ক'ত দেখিলোঁ, কেনেকৈ দেখিলোঁ, ক'ৰ পৰা 20 টকাতে ব্ৰইলাৰ মাংস আনি পেলাই আমি খালোঁহি, সকলোখিনি জানি যাম। আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ, মই মুনমি গগৈ আৰু আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আচলতে আমি য'ত থাকোঁ তাৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আঁতৰত প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত এখন মেলা বহে, সুৰুজ মেলা। কেম্পাছৰ শিৱমৰ মাক দেউতাকৰ লগ হৈ পেলাই আমি গোটেইকেইটা খোজকাঢ়ি সন্ধিয়া সময়ত ওলাই গ'লোঁ মেলাখনলৈ বুলি। খুব বেছি পৰিমাণে ভাল লাগিল। আৰু চাওকচোন, লাহে লাহে গৈ গৈ আমি মেলাখনৰ মানুহবোৰৰ মাজত নিজকে বিলীন কৰি দিলোঁ। আৰু এই যে দেখিছে, এইবোৰ হৈছে এটা এটা লটাৰী খেল। আৰু এই যে 4টা কলহ দেখিছে, তাত এটা বল ভৰাব লাগে। 20 টকাত 3টা বল দিয়ে। প্ৰথমবাৰ যদি বলটো আপুনি ভৰাব পাৰে এটা হাঁহ পাব, দ্বিতীয়বাৰ ভৰাব পাৰিলে এটা ব্ৰইলাৰ পাব, তৃতীয়বাৰ ভৰাব পাৰিলে আকৌ কি পাব জানো, সেইটো মই ইমান লক্ষ্য কৰিবলৈ নহ'ল। প্ৰথমবাৰ শিৱমৰ দেউতাকে আৰম্ভ কৰিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সি বিফল হ'ল। তাৰপিছতে আকৌ ভাবিলোঁ মুনুৰ দেউতাককো অকণমান চেষ্টা কৰি চাবলৈ ক'লোঁ, যিহেতু মাংস এটা যদি তেনেকৈ 20 টকাতে পোৱা যায় কিমান ভাল কথা হ'ব নহয় জানো। পাওঁ বা নেপাওঁ, কিন্তু মনৰ ফূৰ্তিটো মেইন। অৱশেষত কিন্তু আমি এটা ব্ৰইলাৰ পালোঁ, সেইটো ব্ৰইলাৰটো চাওক। আৰু ব্ৰইলাৰটো পাই পেলাই মনত আনন্দ দুগুণে বাঢ়িল। কিন্তু এটা চিন্তা হ'ল, পোনে আহিছিলোঁহে, ব্ৰইলাৰটো ওলমাই এতিয়া গোটেই বজাৰখন ঘূৰিব লাগিব। লাহে লাহেকৈ আমি মেলাখনৰ মাজলৈ আগবাঢ়ি গৈ থাকিলোঁ। বহুত বেছি পৰিমাণে দোকান, অসমৰ নহয় ভাৰতৰ প্ৰায়বোৰ ঠাইৰ পৰাই দোকানবোৰ আহিছে। আৰু মাজে মাজে এখন দুখন মিনি বজাৰো। মিনি বজাৰ মই মিনি বজাৰ বুলিলে এইটোৱে বুজি পাওঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে এই গাড়ীকেইখনত উঠি খেলিবলৈ খুব বেছি পৰিমাণে ভাল পায়। 50 টকাত 10 পাক। আনফালে বজাৰবোৰ দেখিছেই নহয়, য'তে ত'তে বেপাৰীবোৰ বহিছে। খুব বেছি পৰিমাণে ভাল লগা এটা সময়, খুব বেছি পৰিমাণে ভাল লগা কিছুমান ক্ষণ। আৰু মুনু আৰু শিৱমক গাড়ী দুখনত বহাই লৈ পেলাই আমি সিহঁতক ৰং চাবলৈ আৰম্ভ কৰিলোঁ। কি যে ফূৰ্তি! প্ৰথমবাৰ ঘূৰাওঁতে কিন্তু খুব ধুনীয়াকৈ আমাৰ মুনুৱে ঘূৰিলে। প্ৰায় 6-7 পাকমান ঘূৰাৰ পিছত আমাৰ মুনুৰ চাগে আমনি লাগিলে। এনেও তাৰ ধৈৰ্য্যটো কম, গতিকে নামো বুলি সি হুলস্থুল কৰিলে। তাক আধাতে নমাই দিলোঁ। আগবাঢ়ি গৈ থাকিলোঁ। এইখন পৰঠা দেখিছে? মানুহজনক ইমান চিঞৰি সুধিছোঁ, অ' দাদা কি বনাইছে? মানুহজনে বুজিয়ে নাপায়, কাণত এডাল হেডফোন লগাই গান শুনি আছে। কোনোবাই ক'লে অসমীয়া বুজি নাপায়। মই আৰু ভদুৱা অসমীয়াত সুধিলে ক'ৰ পৰা ক'ব, হিন্দীতে সুধি চালোঁ, কিন্তু উত্তৰ নিদিলে। ওচৰৰ কাষৰজনেহে ক'লে পৰঠা। এই খাবলৈ বৰ ভাল নালাগিব যেন লাগিলে, কাৰণ মানুহজনে গোটেই গাতেই পৰঠাটো বেলিছে। এনেকুৱা ডাঙৰ বেলনা নাই যে। আহি ঘৰ পালোঁহি। ঘৰ পাই মোৰ বজাৰকেইটা দেখুৱাওঁ আপোনালোকক। 50 টকীয়া দুযোৰ ফুলি কিনি আনিলোঁ। লগতে মুনুৰ কাৰণে সৰু সুৰা কিবাকিবি পুতলা কিনিছিলে দেউতাকে। সেইবোৰ দেখুৱাবলৈ নহ'ল আৰু। এইফালে যে দেখিছে চেইনডাল আৰু এযোৰ ফুলি, সেইকেইযোৰ হৈছে শিৱমৰ মাকৰ। আনফালে মাংস কুটি ল'লোঁ। তাৰপিছতে আলু, পিঁয়াজ, নহৰু, আদা চব গুচাই মেলি ৰান্ধনিৰ পালটো দিলোঁ শিৱমৰ দেউতাকক, কাৰণ আজি খানা। আৰু 20 টকীয়া ব্ৰইলাৰ মাংসৰ খানা। আৰু ধুনীয়াকৈ সি বনালে মেলিলে। আৰু সদায় নিজে বনাই জুতি লোৱা নহয়েই, গতিকে আজিনো সেই সুবিধাটো কিয় এৰি দিওঁ, জুতি ল'বলৈ বুলি ল'লোঁ। আনফালে মাংস হৈয়ে গ'ল। আমাৰ বহুত ৰাতিয়ে হ'ল। সোনকালে ভাত পানী খাই বৈ আমি শুই থাকিলোঁ।